मैया बीटीसी गाहाय बारग खुंगिरि बिथां प्रमोद बर' बिथाङा मैयानि जानाय जे बीटीसी रां बावजा बे रां बावजायाव बाहागो लानानै माखासे गोनां बाथ्रा बुंनायखौ नुनो मोनदों। बिथाङा बाथ्रा बुंथिदों जे बे समाव मैयानि जे बीटीसी सरकारा लानाय जे बिथांखि एबा सोलोंथाइ आयदाखौ लानानै जे आयेन लाबोनाय बे आयेन लाबोनायखौ जोङो मदद दं। मानोना बे समाव बीटीसी ओनसोलाव गोलाव समनिफ्रायनो सोलिनाय जे भेन्सार फरायसालि फरायसालिमाफोर बै फरायसालि फरायसालिमाफोरखौ रेगुलार एबा बे समाव प्रभिन्सियलाइज खालामनायनि जाखिनि आयेन लाबोदों बे आयेना गनायजाथाव आरो बेवहाय बेरेखा दोलो हिसाबाव जोङो मदद होगोन होननानै बाथ्रा बुंथिदों। आरो बेनि अनगायैबो बे समाव जे आद्रा थानाय जे लाइबिलिटिस जाय बिथांमोना सिगांनि सानाव खामानि मावदोंमोन बे खामानि मावनायनि जेखिनि लाइबिलिटिस सरकारा होनो थाखाय बे समाव नाजादों एबा बे समाव जाय बिथांमोना जेनुइन कन्ट्रेक्टर एबा जेनुइन लाइबिलिटिस मोननो गोनां दं बे मोननो गोनां थानायाव जोङो जेबो अजद गैया। नाथाय बे समाव सिगांनि सानाव जाखिनि प्रमोद बर'आ खुंथाय खालामदों बे खुंथाय खालामनाय समाव लाइबिलिटिसफोरखौ मोनफा मोनफा बिजिरनानै नायदोंमोन आरो बे नायनायाव गोबां बेफोरबायदिनो गोबां नंखाय लाइबिलिटिस मोननो गोनां दं आरो बैफोरखौ जेन होआ आरो बेनि थाखाय जोङो गोख्रोङै नोजोर लाखिगोन होननानै बाथ्रा बुंथिदों बिथां प्रमोद बर' बिथाङा। आरो बिथाङा रोखा बाथ्राखौ बुंथिदों जाखिनि जेनुइन कन्ट्राक्टरफोर दं एबा लाइबिलिटिस मोननो गोनां दं बे मोननो गोनांखौ होनायाव जोंहा अजद गैया। नाथाय बे समाव जाय नंखाय एबा बे समाव जे नंखाय लाइबिलिटिस मोननो थाखाय बे समाव मुं दं बा मुं फारिलाइ दं बैफोरखौ जोङो गोख्रों भाबै बेरेखा दोलो हिसाबाव नायगोन होननानै बाथ्रा बुंथिदों बिथां प्रमोद बर' बिथाङा। আজি একদিনীয়া যেটো এসেম্বলি সেশন ইয়াত আমি অংশগ্ৰহণ কৰিছোঁ আৰু দুটা বিষয় এটা হ'ল এডুকেশ্যনৰ বিল এটা আনিছে আৰু এটা SD তেখেতসকলে এটা ডিমাণ্ড আনিছে 72 crore আৰু এই SDটো লাইবিলিটিৰ কাৰণে আনা হৈছে। প্ৰথমতে হ'ল যেটো লাইবিলিটি দিব বিচাৰিছে জেনুইন লাইবিলিটিবিলাক দিব লাগিব কিন্তু যোৱা যি 17 ইয়াৰ্ছৰ আগৰ চৰকাৰৰ সময়ত তেখেতসকলৰ যিখিনি লাইবিলিটি আছে এই লাইবিলিটিছ যিখিনি অডিট কৰা হৈছে তাত দেখিছে কিছুমান লাইবিলিটিছটো জেনুইন নহয়। গতিকে আমি আহ্বান কৰিম যে লাইবিলিটিছটো পেমেণ্ট কৰাত যিবিলাক জেনুইন যিখিনি আছে সেইখিনিত পেমেণ্ট কৰে আৰু যিবিলাক জেনুইন নহয় তেখেতসকলে যিহেতু অডিট কৰা নাই আমি অডিট কৰিছিলোঁ আমাৰ হাতত আছে। তো সেইকাৰণে বড়োলেণ্ডৰ পাব্লিকৰ ডেভেলপমেণ্টৰ কাৰণে অহা যিখিনি ফাণ্ড এই ফাণ্ডখিনি পাব্লিক ডেভেলপমেণ্টৰ কাৰণে প্ৰপাৰলি ইউটিলাইজ হ'ব লাগিব সেইটো আমি বিচাৰোঁ। আৰু এই ফাণ্ডটো লাইবিলিটি দিব বিচাৰিছে এটা চৰকাৰৰ বাজেট নেক্সট অহা হয়তো ফেব্ৰুৱাৰী মাৰ্চত যিটো অসম চৰকাৰৰ বাজেটটো হ'ব তাৰ আগত যিটো লাইবিলিটি পেমেণ্ট কৰিবলৈ গৈ আছে এইখিনি সময়ত আগত যিটো বাজেটত পইচা আছিলে সেইটো পাব্লিক ডেভেলপমেণ্টৰ কাৰণে আছিলে। সেইকাৰণে লাইবিলিটিছটো দিয়াৰ ক্ষেত্ৰত আমাৰ বহুতখিনি অবজেকশ্যন থাকিব আৰু জেনুইন লাইবিলিটিছে তেখেতসকলে দিব লাগে সেইটো আমি বিচাৰিম। ছেকেণ্ড প্ৰভিন্সিয়েলাইজেশ্যন যিটো বিল আনিছে সেইটো আমিও সমৰ্থন জনাইছোঁ কাৰণ যোৱা প্ৰায় 30-40টা বছৰ বহুতখিনি সংগ্ৰাম হৈ আছে ভেঞ্চাৰ স্কুলৰ কাৰণে ভেঞ্চাৰ কলেজৰ কাৰণে আৰু চাকৰিবিলাক ৰেগুলাৰাইজ নোহোৱাৰ কাৰণে। গতিকে অসম চৰকাৰৰ 2-3বাৰ এমেণ্ডমেণ্ট হৈ গ'ল। সেই এমেণ্ডমেণ্টতো আমাৰ বড়োলেণ্ড অঞ্চলৰ বহুতখিনি বড়ো মিডিয়াম অসমীয়া মিডিয়াম স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হোৱা নাই। গতিকে আজি যিটো বিল আনিছে কাউন্সিলত যিটো পাছ কৰা হৈছে এই বিলটো লৈ পেলাই অসম চৰকাৰৰ তাত ভালকৈ পাৰ্চিউ কৰিব লাগিব আৰু এই বিলটো লৈ পেলাই ভালকৈ কাম কৰিব লাগিব সেইটো আমি বিচাৰোঁ। আৰু বিলটো কাউন্সিলত পাছ হৈছে আৰু গভৰ্ণৰ যিহেতু এপ্ৰুভ পাব লাগিব ইয়াৰ কাৰণে চৰকাৰী পক্ষৰ পৰা তাত তেখেতসকলে কাম কৰিব লাগিব। আমাৰ পৰা এই বিলটোৰ ক্ষেত্ৰত বা স্কুল কলেজৰ প্ৰব্লেম সমাধান কৰাৰ ক্ষেত্ৰত সদায় আমি সমৰ্থন জনাই যাম।